আছে আজি বিহু ভোগালী বিহু উৰুকালি উজান বজাৰ মাছৰ দামটোৱে বেছি কৈছে আজি চাউল লৈছে বৰালি কিমান হতে বললি কিমান হতে বৰালি কিমান কিলো কিমান 900 শীতল কেনে কিলো শীতল কেনে কিলো এটা আমরা 7.5 কিলো আর এটা আমরা 7.5 পানী চানী লাগি গেল মোবাইল বৰবাদ নেদো ইমান তাতে দেখো কম কৈছে 300 বৰালি কি দাম 1100 কেজি হ'ব এইটো 9 কিলো হ'ব সবতকৈ ডাঙৰ মাছটো ক'ত এইটো উজান বজাৰ ঘাট আজি ভোগালী বিহু উৰুকা মাছে মাছ কিমান 550 দামটো বেছি হৈছে না 100 গ্রাম বেশি হবে 150 গ্রাম 100 গ্রাম 100 গ্রাম এটা আমার গোটা কি দাম হলো 100 গ্রাম দাম বেলেগ 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 প্ৰত্যেকটো জায়গাতে গতিকে চাই ল'ব বজাৰখন অলপ সেইটোৱে কথা গুণ আৰু মই মানে আমি মাছ ধৰাই আছো এটা লম মাৰো কিন্তু আজি গোটেই ৰাতিটো ৰখিম কিজানি মাছটো ল'বৰ কাৰণে বহুত দাম আৰু কেনে
শীতল মালিক কোন কিমানকে কিলো 750 আৰু এই সৰুটো এইবিলাক কিমান দাম অলপ দেৰি হোৱাৰ পিছত দাম কমি যাব অলপ এই ইয়াত আছে কি দাম ইয়াত আছে অকল শীতল ভেৰাইটি আছে শীতলৰ दा चिकन की दाम हां दा नांगे এইটো 180 ন অ 700 মানকে দি দিব অ ল'বা নেকি বেছি মাছ আৰি আৰু এই বোকা ল'বা নেকি এই 450 মানত ধৰিব চাগে 480 গৈছিল নেকি এই তো এনে 500 টকা তাৰ লগত কিবা 450 টকা নাই সব হাজরে মাছ নাকি ব্রহ্মপুত্র মাছ উঠাই নাই নাকি বারে সব হাজরে মাছ 350 কিমান মান দিবা 5 কেজি সাইজৰ আছে 300 গ্ৰাম কম আছে এইটো খাইয়ে থাকো নৰ্মেল খাইয়ে থাকো সদায় সাইজ না খাইলো খাই থাকি খাও ডাঙৰে খাও 8-9 কিলোৰে খাইছো তেলত মানে এসোপা মানুহ আছে না ডাঙৰ মাছ লৈ যায় চবে 25-30 কিলোৰ মাছো খাইছো 40-50 কেজিৰো খাইছো এইটো নহয় শীতলে লৈ নেকি শীতল ল'বা কিমানকৈ কি ল'বা আমি দুটাই উঠাও নেকি মিলাই লৈ আমি দুটাই মিলাই লৈ উঠাও নাখাই বোলে দে আমি দুটাই মানুহ শীতল কিমান এইটো কিমান কিমান এইটো দামটো বেছি আছে ডাঙৰ এই শীতল আমি 450 টকা পাইছো আগত এই 2 কিলো শীতল 450 টকা পাইছো আগত নালাগে দিও নাখাই বোলে এইটো 450 কৰি দি আছে এনেকুৱা চাইজৰ 1 কিলো 800 2 কিলো শীতল 450 দিছে তথাপিতো লোৱা নাই আমি দুটাই ল'ব লাগিব বোলা আগত বোলা মাছৰ জাগাৰে চলি আমি হা মাছৰ জাগাৰে চলি গোটেই কিমান কিমান আছে 3 কেজি 2.5 কেজি কাটা বৰালি আছে দাম বেছি তাকেহে কিমান শীতল সৰুটো সৰু চাইজৰ একেটা কিমান হৈছে 2.5 কিলো পলিথিনটো গুচাই দে নাই ৰে পলিথিনটো গুচাই দে কিবা কৰি আছো বটন মাছটো 2.5 কিলো ওচৰত হৈছে তাকে কাটিব দিছোঁ কাটি আছোঁ এইটো কাটি আছে দাদাই পুৰা একদম মনোযোগ দি মাছটো সেই কৰি আছে একদম দাদাই পুৰা খং উঠছি নেকি দাদা অ' দাদা খং উঠছি এই কাটি আছে যে
চাব দুখ পাব মাছটো ভালকে কাটিব মৰমত কাটিব দে দুখ পাব দুখ পাইছে গলে দিয়ে কাটি দিলাকে অ হা অ দি সিঙ্গল মাছ 20 মিলে রাখো বাকি সব খালি দাও অ তাৰ পৰা হ'ব অ তাৰ পৰা হৈ যাব তাৰ পৰা পইচা দিব লাগিব নাই আছে মোৰ 3টা আহিব আৰু মাছো আলহী এনেকে কাটি দে চব এনেকে কাট চব কাট চব কাট এনেকে কাট লম্বা পিচ কৰি দে এ কবাহে পিছত ভিডিঅ' বনাই আছো হা অ হৈ যাব অ সুন্দৰ ৰবা মাছটো কাটা হওক ৰবা লৈছ যেতিয়া আৰু বাদ দিয়া ডাবল হৈ যাওক একো নাই 2 ভাগ হ'ব এ ডাবল খাবা কালি খাবা আৰু সেইটো আনব না কাৰ গাড়ী নহয় সুন্দৰ পৰিৱেশ না দে আহি গেলো মাছ লৈ ললো গম পাইছো গেলি মাছ আজি মই নললো কিয় মোৰ ঘৰত বসি অলৰেডি 2টা মাছ আৰু আজি আকৌ এইফালে আৰু মই ইয়াৰ পৰা যাতে দেৰি হ'ব সেইকাৰণে নললো নহ'লে 10টা ঘৰ আছিলে আপুনি এটা মুৰ্গী লৈ যাওক কথাটো কৈছোঁ মুৰ্গী একদম মতলব নাই মাছ মেইন এইটোকে উজান বজাৰ বুলি কয় আজি মানুহ চাওকচোন কেনা হেন মানুহ মেন মানুহ পাওঁ এইটো ই খাবহে পইচা দিয়া নাই কিন্তু দেই এই মাথাটো বলি দিছে আই যাই অ সুন্দৰ এ মজা এটো হিংগে মাৰি দিয়ক হৈ গেল আমাৰ মাছ কাটা এইটো হিমাংশু দাই লৈছে দেই আৰি মাছ 3 কিলো মান হৈছে এটা অলপ সৰু দেখা হৈছে একো নাই আৰি আৰু ভুকা দুটা লৈছো দে মই আৰিও লৈছে ভুকা লৈছে ভুকাটো ক'ত গেল এৰে তলত আছে লৈ আহি গৈছে একো নাই সুন্দৰ পৰিৱেশ দেই হৈ গ'ল